জোৰেগাঁৱত কিৰণ সংঘৰ উদ্যোগত কাতি বিহু উদযাপন। বুধবাৰ দিনৰ 12 বজাৰ পৰা কোকৰাঝাৰ জিলাৰ জোৰেগাঁৱত কিৰণ সংঘৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰে কাতি বিহু উদযাপন কৰা হয়। কাতি বিহু উপলক্ষে বিহু আৰু বিচুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। লগতে বিয়লি 3 বজাৰ পৰা দুয়োখন চুবুৰীয়া গাঁৱৰ সৈতে ফুটবল প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় বুলি কাতি বিহু উদযাপন সমিতিয়ে জানিবলৈ দিয়ে। পাৰা নাই, গতিকে পৰৱৰ্তী সময়ত আমি সময়টো সঠিক সময়ত কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু দুৰ্ভাগ্য আজি দুৰ্ঘটনাও ঘটি গ'ল। ইয়াৰ কাৰণে আমি পৰৱৰ্তী সময়ত সাজু হ'ব লাগিব, যাতে আৰু কোনো এনেকুৱা ক্ষতি নহয়। এনেকুৱা কাতি গাছাৰ ওপৰত ক'বলগীয়া